বিশ্বকর্মা জিন্দাবাদ, ডক্টর হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, কংগ্ৰেছৰ গুণ্ডাগিৰি নচলিব, কংগ্ৰেছৰ গুণ্ডাগিৰি সহ্য কৰা নহব, কংগ্ৰেছৰ গুণ্ডাগিৰি নচলিব, কংগ্ৰেছৰ গুণ্ডাগিৰি নচলিব। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, কংগ্রেস মুর্দাবাদ, কংগ্রেস মুর্দাবাদ, কংগ্রেসের গুন্ডাগিরি নচলিব, কংগ্রেসের গুন্ডাগিরি নচলিব, কংগ্রেসের দাদাগিরি নচলিব। ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, কংগ্রেস মুর্দাবাদ, কংগ্রেস মুর্দাবাদ, মুর্দাবাদ মুর্দাবাদ, কংগ্রেস মুর্দাবাদ, মুর্দাবাদ মুর্দাবাদ, কংগ্রেসের দাদাগিরি নচলিব, মুর্দাবাদ মুর্দাবাদ, মুর্দাবাদ মুর্দাবাদ। ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, ভারত মাতা কি, ভারত মাতা কি, ভারত মাতা কি। আৰু গোলাঘাটত তেওঁ ৰাতিপুৱা তেওঁলোকে দেৰগাঁও পুলিচ বেটেলিয়নৰ গেষ্ট হাউচত আছিল। তাৰ পিছদিনা গোলাঘাটৰ কাৰ্যসূচী লওঁতে আমি গম পাইছিলোঁ কি বুলি ক'ম, অগণতান্ত্ৰিক আৰু অসভ্যামী চূড়ান্ত নিদৰ্শন প্ৰকাশ কৰিবৰ কাৰণে কংগ্ৰেছ দলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনক ওপৰত তেওঁ গাড়ীলৈ বটল দলিয়াই যি বিৰূপ কাম কৰিছে সেই কথাটোক আমি তীব্ৰভাৱে গৰিহণা দিছো। আৰু তাৰ প্ৰতিবাদ কৰিবৰ বাবে আমি জনজাগৰণ সৃষ্টি কৰাৰ বাবে আজি আমি এনেকে ইয়াত সমাবেত হৈছো। মই জানো যে ৰাজনীতিত বিভেদ থাকে, শাসক আৰু বিৰোধীৰ মাজত পাৰ্থক্য থাকে, কিন্তু আমি সকলো ৰাইজৰ প্ৰতিনিধি আৰু ৰাইজৰ প্ৰতিনিধিসকলক যিখিনি সন্মান, মিনিমাম সন্মান দিব লাগে প্ৰতিটো দলেই, শাসকে হওক বিৰোধী হওক, সেইখিনি সন্মান দিয়াটো উচিত। তাৰোপৰি গোটেই ৰাজ্যখনৰ মুৰব্বীজনৰ ক্ষেত্ৰত তেনেধৰণৰ প্ৰতিক্ৰিয়া যদি কংগ্ৰেছ দলে কৰে, কংগ্ৰেছ দল নিপাত যাব এনেধৰণৰ কথা থাকিলে। আৰু আমি সেইবাবেই আমি কংগ্ৰেছ দলক সকীয়াই দিব বিচাৰিছো যে তেওঁলোকৰ যিখিনি কথা বতৰা, যিখিনি আচৰণ, সেইবিলাক তেওঁলোকে যাতে কণ্ট্ৰলৰ, যিখিনি মিনিমাম কণ্ট্ৰলৰ মাজত থাকিব লাগে সেইখিনি থাকিব লাগে। যদি এটা চূড়ান্ত পৰ্যায়লৈ যায়, নিশ্চিতভাৱে অসমৰ ৰাজনীতিত পুনৰ আকৌ এক আন্দোলনৰ সৃষ্টি হ'ব, ৰাজনীতিৰ মাজত আকৌ আন্দোলনৰ সৃষ্টি হ'ব। আৰু সেইকাৰণে মই সকলোকে কৈছো, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক গোলাঘাটত কংগ্ৰেছ কাৰ্যালয়ৰ পৰা যি ধৰণে তেওঁলৈ বটল দলিওৱা হ'ল তেওঁৰ কনভয়লৈ, তেওঁৰ গাড়ী লৈ, এইটো অতি লজ্জাজনক কথা। আৰু এইটো আমি এনেধৰণৰ ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰোঁ। আৰু কংগ্ৰেছৰ দলে এটা 100 বছৰীয়া দলৰ যদি নেতৃত্বই তাৰ যদি এনেকুৱা ধৰণৰ কামত যদি তেওঁলোকে সকলোৱে উৎসাহ দিয়ে, তেতিয়াহ'লে কি থাকিব? গণতন্ত্ৰত একো নাথাকে। আমি সেইকাৰণে সতৰ্ক কৰি দিব বিচাৰিছোঁ যে তেওঁলোক সাৱধান হওক। এনেকুৱা এটা কৰিলে আমাৰ ৰাজ্যখনত যিটো সুশৃংখল, সেই সুশৃংখল নষ্ট কৰাৰ কাৰণে তেওঁলোকে কৰা যেন অনুমান হৈছে। ৰাজনীতি পথাৰত কৰক, এনেকৈ পানীৰ বটল দলিয়াই মানে তেওঁলোকে যিটো কাপুৰুষৰ যিটো চিনাকি, সেই চিনাকি তেওঁলোকে দিব নালাগে। মই ইয়াকে কৈছোঁ। আৰু আমি তাৰ প্ৰতিবাদত আজি আমি ইয়াত কাৰ্যসূচী গ্ৰহণ কৰিছোঁ।